তো বন্ধুসকল ইউটিউবৰ পৰা টকা ইনকাম কৰিবলৈ বা ইউটিউবৰ পৰা পইচা আহিবলৈ আমি কি কৰিব লাগে আমাৰ চেনেলটোত যে আপোনালোকে জানে যে এটা মাইলস্টোন আছে এটা ক্ৰাইটেৰিয়া আছে যেটো আপুনি কমপ্লিট কৰিব পাৰিলে আপুনি টকা ইনকাম কৰিব পাৰিব বা আপোনাৰ ইউটিউবৰ পৰা আৰ্নিং ষ্টাৰ্ট হ'ব সো ইয়াতে আহি যায় প্ৰথমতে হৈছে 1k সাবস্ক্ৰাইবাৰ যেটো আপুনি কমপ্লিট কৰিব লাগিব 1000 সাবস্ক্ৰাইবাৰ তাৰ লগতে আহি যায় ওয়াচ টাইম যে আপুনি ভিডিওখিনি আপলোড কৰিছে এই ভিডিওখিনি মানুহে 1 মিনিট 2 মিনিট 3 মিনিট 4 মিনিট এনেকৈ দেখি পেলাই মানে 4000 ঘণ্টা আপুনি কমপ্লিট কৰিব লাগিব তাৰ পিছত আপুনি কি কৰিব আপোনাৰ চেনেলটো মনিটাইজ কৰিবৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব যদি এইসমূহ আপুনি কমপ্লিট কৰিব পৰা নাই তেতিয়াহলে আপুনি মনিটাইজেশনৰ এলিজিবল নহয় কিন্তু ইয়াত এটা কথা হৈছে যে 1k সাবস্ক্ৰাইবাৰটো আমি কমপ্লিট কৰি দিও ইয়াত দেখা যাও ইয়াত কোনো কথা নাই 1k সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে যিমান দিনৰ ভিতৰত আপুনি কমপ্লিট কৰাৰ কোনো কথা নাই কিন্তু যেতিয়া আহি যায় ওয়াচ টাইমৰ কথা ওয়াচ টাইমটো আপোনালোকে জানে যে 365 ডেজৰ ভিতৰত 365 দিনৰ ভিতৰত আপোনাৰ ওয়াচ টাইম হ'ব লাগিব 4000 ঘণ্টা ঠিক আছে কিন্তু এতিয়া যদি আপুনি 1 বছৰ হৈ গল আপোনাৰ চেনেল ক্ৰিয়েট কৰা বা 2 বছৰ হৈ গল আপুনি কিন্তু ওয়াচ টাইম কমপ্লিট কৰিব পৰা নাই তেতিয়া হলে এই চেনেলৰ পৰা আপুনি কি ইনকাম কৰিব পাৰিব বা এই চেনেলটো আপুনি কি মনিটাইজেশন কৰিবৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব বা এই চেনেলটো কি ডিলিট কৰি দিব নেকি আজি এই ভিডিওটোত মই আপোনালোকক কম যে আসলতে ওয়াচ টাইম যে কাউন্ট কৰে মানে ওয়াচ টাইম যে ইহতে ক্যালকুলেশন কৰে কেনেকৈ কৰে মানে আপুনি যে কাৰোবাৰ ভিডিও চাই আছে বা আপোনাৰ ভিডিও যে কোনোবাই চাব এই ওয়াচ টাইম সমূহ ইউটিউবে কেনেকৈ কাউন্ট কৰে ঠিক আছে আজি এই ভিডিওটোত মই আপোনালোকক ভালকৈ বুজাই ক'ব চেষ্টা কৰিম যাতে আপোনালোকৰ এই কনফিউজটো দূৰ হৈ পৰে কাৰণ বহুতে এইটো ভাবি আছে যে 1 বছৰ 2 বছৰ হৈ গৈছে ওয়াচ টাইম কমপ্লিট কৰিব পৰা নাই এতিয়া মোৰ চেনেলটো চাগে আৰু গ্ৰো নহয় বা এই চেনেলৰ পৰা চাগে আৰু পইচা ইনকাম কৰিব নোৱাৰিম বা চেনেল মনিটাইজ নহব সেই কাৰণে আজি এই ভিডিওটোত মই আপোনালোকক একদম বেসিক একদম ভালকৈ আপোনালোকক বুজাই ক'ব চেষ্টা কৰিম আৰু যদি এই ভিডিওটো চাই ন আপোনালোকৰ এই কনফিউজটো দূৰ হৈ যাব ঠিক আছে তো তেতিয়া হলে বন্ধুসকল ভিডিওটো বহুতেই ইম্পৰ্টেন্ট হয় যদি আপুনি ওয়াচ টাইম ওপৰত যদি কিবা কনফিউজ আছে কিবা ডাউট আছে আজি এই ভিডিওটো চালে গোটেইটো ক্লিয়াৰ হৈ যাব তো ভিডিওটো প্ৰথমৰ পৰা হেহলৈকে সব স্কিপ কৰিলে আপোনালোকে ভালকৈ বুজি নাপাব পিছত আপোনালোকৰ কনফিউজ থাকিয়ে যাব ঠিক আছে তো বন্ধুসকল তেতিয়া হলে বলক ভিডিওটো আৰম্ভ কৰো সো বন্ধুসকল এতিয়া চাওক আপুনি চেনেলটো বনাই লৈছে আৰু সব এভৰিথিং কাম যিখিনি আছে ভেৰিফাই যিকিনো একদম সব কাম আপুনি ক্লিয়াৰ কৰিলে এতিয়া আপুনি ভিডিও আপলোড কৰি আছে আৰু এতিয়া আপোনাৰ লাগে 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ওয়াচ টাইম তো এতিয়া সাবস্ক্ৰাইবাৰ কথা যদি ক'ব যায় সাবস্ক্ৰাইবাৰ কোনো কথা নাই আপুনি যেতিয়া ইচ্ছা তেতিয়া আপুনি সাবস্ক্ৰাইবাৰ আপুনি কমপ্লিট কৰিব পাৰে 1k হলেই হল মুঠৰ 1000 সাবস্ক্ৰাইবাৰ আপুনি গেইন কৰিব সক্ষম হলেই হল যেনেকৈ হোক খালি 1k সাবস্ক্ৰাইবাৰ আপুনি কমপ্লিট কৰক তাৰ কোনো টাইম টেবুল নাই ঠিক আছে কিন্তু যদি আপুনি ওয়াচ টাইম এতিয়া সাবস্ক্ৰাইবাৰ কমপ্লিট হলে আপুনি চেনেলটো মনিটাইজৰ কাৰণে আপুনি এপ্লাই কৰিব নোৱাৰে তো তাৰ লগতে আপোনাৰ লাগিব ওয়াচ টাইম আপোনাৰ ওয়াচ টাইমো কমপ্লিট হ'ব লাগিব 4000 ঘণ্টা আৰু এইটো হ'ব লাগে 365 দিনৰ ভিতৰত 365 ডেজৰ ভিতৰত আপোনাৰ 4000 ঘণ্টা ওয়াচ টাইম কমপ্লিট হ'ব লাগিব আপোনাৰ ভিডিও কিছুমানে 1 মিনিট 2 মিনিট 3 মিনিট এনেকৈ চাই আছে এই চাই গোটেইটো মিলাই পেলাই 365 দিনৰ ভিতৰত 4000 ঘণ্টা কমপ্লিট হ'ব লাগিব যদি আপুনি এই কামটো ক্লিয়াৰ কৰিব পৰা নাই যদি আপুনি এইটো ক্লিয়াৰ কৰিব পৰা নাই তেতিয়াহলে কি আপোনাৰ চেনেলটো মনিটাইজ কৰিব নোৱাৰিব যদি বাই চান্স কমপ্লিট কৰিব পৰা নাই কি আপুনি এইটো চেনেলৰ পৰা আপুনি ইনকাম কৰিব নোৱাৰিব পাৰিব কেনেকৈ পাৰিব চাওক সাবস্ক্ৰাইবাৰৰ কথা একো নাই ইয়াতে সাবস্ক্ৰাইবাৰ আপুনি যেতিয়া ইচ্ছা তেতিয়া কমপ্লিট কৰক কিন্তু ওয়াচ টাইমটো 365 ডেজৰ ভিতৰত কমপ্লিট কৰিব লাগিব এইটো কথা সঁচা কিন্তু আপোনাৰ চেনেল যদি 4 বছৰ 3 বছৰ 5 বছৰ হৈ গৈছে তাত কোনো প্ৰবলেম নাই আপোনাৰ চেনেল ডিলিট কৰিব নালাগে এইটো চেনেলতে হ'ব কিন্তু আপুনি 365 ডেজৰ ভিতৰত এই ওয়াচ টাইমটো কমপ্লিট কৰিব লাগিব যেতিয়া নেকি আপুনি আপোনাৰ চেনেলটো মনিটাইজ কৰিবৰ কাৰণে আপুনি এপ্লাই কৰিব দিদিনাখন হিয়তে মানে আপোনাৰ চেনেলটো ৰিভিউ কৰিব দিদিনাখন আপোনাৰ চেনেলটো চেক কৰিব ওয়াচ টাইম আৰু সাবস্ক্ৰাইবাৰ যেতিয়া আপুনি এপ্লাই কৰিব মনিটাইজৰ কাৰণে সেই দিনৰ পৰা চাব লাষ্ট 365 ডেজ লাষ্ট 365 ডেজৰ ভিতৰত আপোনাৰ ওয়াচ টাইম কমপ্লিট হৈছিলে নেকি যেতিয়া আপুনি চেনেলটো মনিটাইজ কৰি এপ্লাই কৰিব তেতিয়া চাব ঠিক আছে আপোনালোকে হয়তো বুজি পোৱা নাই তো চাওক সাপোজ আজি 4 নৱেম্বৰ ঠিক আছে আপুনি চেনেল ক্ৰিয়েট কৰিছে 20 চনতে ক্ৰিয়েট কৰিলে ধৰি লওক ঠিক আছে আপুনি 20 চনতে আপোনাৰ চেনেলটো ক্ৰিয়েট কৰিলে আৰু আজি 4 নৱেম্বৰ 2023 ঠিক আছে তো আজি আপুনি এইখিনি কমপ্লিট কৰিব পাৰিছে 1k সাবস্ক্ৰাইবাৰ এণ্ড 4000 ঘণ্টা ওয়াচ টাইম তো আপুনি চেনেলটো মনিটাইজ কৰিবৰ কাৰণে আপুনি এপ্লাই কৰিলে তো ইউটিউবে যে ৰিভিউ কৰিব ইউটিউবে যে আপোনাৰ চেনেলটো চেক কৰিব তো 4 নৱেম্বৰ তাৰিখৰ পৰা পিছৰ 22 4 নৱেম্বৰ তাৰিখৰ ভিতৰত যদি আপুনি সাবস্ক্ৰাইবাৰ আৰু ওয়াচ টাইম কমপ্লিট কৰিব পাৰিছে তেতিয়াহলে আপোনাৰ চেনেলটো
মনিটাইজ কৰিবৰ কাৰণে এলিজিবল হয় তেতিয়াহ'লে আপোনাৰ চেনেলটো মনিটাইজ হৈ যাব ঠিক আছে মানে আজি 23 4 নৱেম্বৰ আৰু 22 4 নৱেম্বৰ তাৰিখৰ ভিতৰত 365 ডেজ হয় আৰু এই 365 ডেজৰ ভিতৰতে আপোনাৰ চেনেলটোত 4000 ঘণ্টা ওয়াচ টাইম কমপ্লিট হ'ব লাগিব যদি ইফালে একদিন বাঢ়ি যায় তেতিয়াহ'লে সিফালে একদিন পিছফালে একদিন আপুনি মাইনাস কৰি দিয়ক যেনেকৈ ধৰক আজি 5 নৱেম্বৰ হৈ গ'ল তো সিফালে 22 আপোনালোকে সেই 5 তাৰিখৰ পৰা ধৰিব 4 তাৰিখৰ পৰা আপুনি নধৰিব আৰু ইফালে ধৰক আৰু একদিন বাঢ়ি গৈছে ইফালে নৱেম্বৰ আকৌ ধৰক 23 নৱেম্বৰৰ 6 তাৰিখ হৈ গ'ল তো সিফালে 22 নৱেম্বৰ আপুনি আকৌ সিফালে 6 তাৰিখৰ পৰা ধৰিব লাগিব মানে লাষ্ট যিদিনাখন সিহঁতে ৰিভিউ কৰিব যিদিনাখন চেক কৰিব তাৰ আগৰ 365 ডেজৰ ভিতৰত হ'ব লাগে ঠিক আছে আৰু পিছৰখিনি সিহঁতে নধৰে মানে তো এনেকৈ মানে সিহঁতে ওয়াচ টাইমটো গন্তি কৰে ওয়াচ টাইমটো মানে সিহঁতে গণনা কৰে ঠিক আছে আৰু যদি এতিয়াও আপোনালোকে ভালকৈ বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকক মই এটা ভিডিঅ' ৰিকমেণ্ড কৰিম য'ত নেকি আপোনালোকক মই ভালকৈ বুজাই কৈছোঁ আৰু এইটোৰ ওপৰত বহুতে কনফিউজ থাকে সেইকাৰণে মই ভালকৈ বুজাই কৈছোঁ সেই ভিডিঅ'টোত আৰু সেই ভিডিঅ'টো যদি চাই তেতিয়াহ'লে আপোনালোকক একেবাৰে কনফিউজ নাথাকিব যদি এই ভিডিঅ'টো চাই পেলাই এতিয়াও আপোনালোকে ভালকৈ বুজি পোৱা নাই তো সেই ভিডিঅ'টোৰ লিংক মই ওপৰত আই বাটনত দি দিম নহ'লে ডেছক্ৰিপশ্যনতো পাই যাব তাতো গৈ আপোনালোকে ক্লিক কৰি পেলাই সেই লিংকটোত ভিডিও চাব পাৰে ঠিক আছে সো বন্ধুসকল আই হোপ ভিডিওটো বুজি পাইছে যদি ভাল লাগিছে প্লিজ এটা লাইক কৰিব আৰু আপোনাক একটা লাইকে নিজকে বহুত মানে মোটিভেট কৰে আৰু যে আগলৈ এনেকৈ ভিডিও বনাই থাকো তো সেইকাৰণে চেনেলটো যদি নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ ইউটিউব ৰিলেটেড ইনফৰ্মেটিভ ভিডিওসমূহ এই চেনেলত আপোনালোকে পাই থাকিব ঠিক আছে আৰু কিবা যদি আপোনালোকৰ মনত কিবা ডাউট কোৱেশ্চন থাকে তেতিয়াহ'লে মোক কমেন্ট কৰি ক'ব পাৰে মই সেইটোৰ ওপৰত আপোনালোকক ভিডিও বনাই ক'বলৈ ট্রাই কৰিম ঠিক আছে লগ পাম অন্য এটা ভিডিও তেতিয়ালৈকে ভালে থাকিব সুস্থ থাকিব জয় অসম জয় ভাৰত